নমস্কাৰ সকলোকে ওয়েলকাম ব্যাক টু আवर চেনেল TLM বন্ধুসকল আজি কেইটামান মই এনেকুৱা টপিক আনিছো টপিকটো বহুত ইন্টাৰেষ্টিং টপিক হয় মানে কাক কি বুলি জনা যায় আপোনারা সকলে প্ৰায়বোৰ এক্সামত এই কোশ্চেনটো এই ধৰণৰ কোশ্চেন প্ৰায় পায় যে কোনখন দেশ বা কোনখন চহৰক কি বুলি জনা যায় মই বহুত আছে এনেকুৱা মই কেইটামান ভাৰতৰে হওক লগতে ইন্টাৰনেশ্যনেল কেইটামান দেশ আৰু আমাৰ ইণ্ডিয়াৰ কেইটামান চহৰক লৈ আহিছো কাক কি বুলি জনা যায় মানে কিছুমান চহৰৰ ছাৰনেমো থাকে হেকেৰ লগত প্ৰায়বোৰ এক্সামত আপোনালোকৰ কোশ্চেন আহে হেকেৰে মই আগতে লিখি দিছো কি যে ছাৰনেম আৰু ইফালে নেম মানে কাক কি বুলি জনা যায় প্ৰথমতে চাওক বন্ধুসকল মই কি দিছো এইটো বেংগল স্ৰো মানে স্ৰো অফ বেংগল মানে আমাৰ ওয়েস্ট বেংগলৰ ডুব বুলি কোৱা হয় কাক কোৱা হয় এইটো আমাৰ দামোদৰ নদী মানে দামোদৰ ৰিভাৰ মোষ্ট ইম্পৰ্টেন্ট কোশ্চেন হয় কি হয় এইটো কোনখন নদীক স্ৰো অফ বেংগল মানে আমাৰ ওয়েস্ট বেংগলৰ ডুব বুলি কয় দামোদৰ নদীক ইম্পৰ্টেন্ট কোশ্চেন তাৰপিছত যে মই সিটি অফ প্লেसेस এইটো হল কি সিটি অফ প্লেसेस কোনখন মানে আমাৰ চহৰক কি বুলি সিটি অফ প্লেसेस বুলি কোৱা হয় এইটো আমাৰ কলকাতা বা কলিকতা ইম্পৰ্টেন্ট কোশ্চেন দুটা কোশ্চেন আপোনালোকে লিখি ল'ব তাৰপিছত দিছো গেটওয়ে অফ ইণ্ডিয়া মানে কোনখন চহৰক গেটওয়ে অফ ইণ্ডিয়া বুলি কাক কোৱা হয় আমাৰ মুম্বাই আমাৰ মহানগৰ মুম্বাই মহানগৰ কি বুলি কোৱা হয় গেটওয়ে অফ ইণ্ডিয়া এবোৰ কোশ্চেন যেকেটা কোশ্চেন মই দিছো বহুত ইম্পৰ্টেন্ট কোশ্চেন হয় তাৰপিছত দিছো মই ল্যান্ড অফ ফাইভ ৰিভাৰ্স এইটো কোশ্চেন আপোনালোকে লিখি ৰাখক কিবা কোনোবাটা এক্সামত পাবই আপোনালোকে ল্যান্ড অফ ফাইভ ৰিভাৰ্স মানে কোনখন দেশক বা কোনখন ৰাজ্যক দেশ নহব যে ৰাজ্যক ল্যান্ড অফ ফাইভ ৰিভাৰ মানে পাঁচ নদীৰ দেশ বুলি কোৱা হয় মানে হল পাঞ্জাবক কি বুলি হয় ল্যান্ড অফ ফাইভ ৰিভাৰ্স বুলি কোৱা হয় কিনখন পাঁচটা নদী তাতে মানে লগ আহিছে কি এটা হল ঝিলম ৰবি চিনাব বেয়াজ আৰু সুতলেজ এই পাঁচটা নদীৰ পাঞ্জাবত আছে হেকেনে কি হয় ল্যান্ড অফ ফাইভ ৰিভাৰ মানে পাঞ্জাবক কি পাঁচ নদীৰ ৰাজ্য বুলি হয় ল্যান্ড অফ ফাইভ ৰিভাৰ মোষ্ট ইম্পৰ্টেন্ট কোশ্চেন হয় বন্ধুসকল এইটো তাৰপিছত চাওক কি ল্যান্ড অফ মিডনাইট সান কি দিছো মই ল্যান্ড অফ মিডনাইট সান মানে মাছনিগাৰ সূৰ্য কাক কোৱা হয় নৰৱে মোষ্ট ইম্পৰ্টেন্ট বন্ধু হয় এই কোশ্চেনটো আপোনালোকে প্ৰায় এক্সামত পাবই ল্যান্ড অফ মিডনাইট সান কোনখন দেশক বুলি কোৱা হয় এইটো কি হয় আমাৰ নৰৱে তাৰপিছত চাওক কি ল্যান্ড অফ হোৱাইট এলিফেন্ট এইটো মানে কি হ'ব আমাৰ থাইল্যান্ড ল্যান্ড অফ হোৱাইট এলিফেন্টস এইটো মানে কি ল্যান্ড অফ হোৱাইট এলিফেন্টস কাক বুলি কোৱা কোন দেশক আমাৰ থাইল্যান্ডক কি হয় ল্যান্ড অফ হোৱাইট এলিফেন্ট মানে বগা হাতীৰ দেশ 7 নম্বৰতে কোন কি দিছো ল্যান্ড অফ ৰাইজিং সান মানে সূৰ্য উঠাৰ দেশ কাক কোৱা কোন দেশ হয় জাপান মোষ্ট ইম্পৰ্টেন্ট হয় কোন হয় সূৰ্য উঠাৰ দেশ ল্যান্ড অফ আমাৰ কি ল্যান্ড অফ ৰাইজিং সান হল জাপান ঠিক আছে 8 নম্বৰ দিছো বন্ধুসকল রূপ অফ দা ওয়াল কাক কোৱা হয় পামিৰক কোৱা হয় রূপ অফ দা ওয়াল তাৰপিছত দিছো 9 নম্বৰ দিছো মই ল্যান্ড অফ থান্ডাৰবোল্ট আমাৰ কাক কোৱা কোনখন দেশক হয় ভুটান আমাৰ ওচৰৰে দেশ এইটো মিত্ৰ দেশ তাৰপিছত 10 নম্বৰ দিছো হেকত দিছো ল্যান্ড অফ মাউন্টেন মানে বুজিব আপোনালোকে পৰ্বতৰ দেশ কোনখন হয় আমাৰ নেপাল বন্ধুসকল এইকেইটা কৈছে এই 10টা দিছো এইকেইটা আৰু আছে মই আৰু আনিম তাৰপিছত এই ল্যান্ড অফ ফাইভ ৰিভাৰ্স যেটো ৰিভাৰ্স হ'ব মই লিখাটো ভুল হৈছে ল্যান্ড অফ ফাইভ ৰিভাৰ্স এইকেইটা এই পাঁচটা নদীৰ নাম আপোনালোকে ধুনীয়াকৈ লিখি ল'ব আজি মই কি দিলো বেংগল স্ৰো সিটি অফ প্লেसेस গেটওয়ে অফ ইণ্ডিয়া ল্যান্ড অফ ফাইভ ৰিভাৰ্স ল্যান্ড অফ মিডনাইট সান ল্যান্ড অফ হোৱাইট এলিফেন্ট ল্যান্ড অফ ৰাইজিং সান ল্যান্ড অফ রূপ অফ দা ওয়াল ল্যান্ড অফ থান্ডাৰবোল্ট ল্যান্ড অফ মাউন্টেন এইকেইটা কোশ্চেন এটা স্ক্ৰীনশ্বট লৈ ল'ব আপোনালোকে বন্ধুসকল মই নেক্সট ভিডিঅ'ত আমাৰ ভাৰতৰ কোন চহৰক কি বুলি জনা যায় সেইকেইটাৰ ভিডিঅ' মই আনিম এইকেইটা আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পাইছে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ যি চিনাকি বন্ধু বান্ধৱ আছে সকলোকে শ্বেয়াৰ কৰিব যিহেতু আমাৰ কমন এক্সাম আহি পালে আৰু আজি ভিডিঅ'টো চাই যদি ভাল পাইছে আমাৰ কমেণ্ট বক্সত কমেণ্ট জনাব আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ